তো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে দুটামান কথা কৈ লওঁ। তো সকলোৱে গম পাইছে যিহেতু 12 বছৰীয়া এজনী ছোৱালী সুমিলা ৰংহাংপি নগাঁৱৰ হোজাইত এঘৰ মানুহৰ তাত কাম কৰি আছিল, কাম কৰা ছোৱালী। তো যোনটো ঘৰত কাম কৰে মানে তেওঁৰ মালিকে, সেই ঘৰখনৰ মালিকে মানে ধৰ্ষণ কৰি কিনে জিন্দাক জ্বলাই কিনে মাৰি পেলাইছে। তো খবৰটো শুনি বহুতেই বেছি বেয়া লাগিছে, কাৰণ এনেকুৱা হৈ গৈছে গোটেই ভাৰতবৰ্ষত, মানে কোনো এটা ছোৱালী, কোনো এটা মাইকী মানুহে ছেফ নোহোৱা হৈছে। এতিয়া ঘৰৰ বাহিৰত ওলাবৰ কাৰণে ভয় লাগে সকলোৰে, কাৰণ য'তে ত'তে যেনেকুৱা তেনেকুৱাভাৱে মানে ক'তো ছেফ নহয় আৰু মানুহ। আৰু কেইদিনমান আগত এইপিনে বেলতলাৰ ফালেও এটা এনেকুৱা ঘটনা হৈ গৈছিল, কেইজনমান ল'ৰাই ছোৱালী এটাক ধৰ্ষণ কৰি পেলাই দিছে। তো এনেকুৱা খবৰবিলাক বহুতেই দুখ লাগে, কাৰণ সেই যোনজন ছোৱালীক হত্যা কৰা হৈছে ধৰ্ষণ কৰি কিনে, তেওঁ আমাৰ ভণ্টিৰ দৰে হয়। কাৰণ মোৰো ভণ্টি আছে, কিমান সৰু ক্লাছ 5-6ত পঢ়ে। তো খুবেই বেয়া লাগিছে খবৰটো শুনি কিনে। তো ধৰ্ষণকাৰীক যাতে প্ৰশাসনে উচিত শাস্তি দিয়ে। এনেকুৱা মানুহ জিন্দা ৰখাটো, এনেকুৱা মানুহ মানে জিন্দা আছে যি সেইটো বহুত, আৰু এনেকুৱা মানুহক জিন্দা ৰখাটো একো এটা হেৰি নাই। মানে ইমান যে মাথা নোহোৱা মানুহ, কি ক'ম, মুখৰ পৰা ভাষা নোহোৱা হৈ গৈছে সিহঁতৰ কাৰণে। ইমানেই বেয়া লাগিছে। মই তেতিয়া মেডিকেলত আছিলোঁ, কথাটো যেতিয়া নিউজত গম পাইছোঁ। আৰু নিউজ চেনেলবিলাকো এনেকুৱা কৰিছে, মানে নিউজ চেনেলবিলাকত ক'তো এইটো নিউজ বেছি হোৱাই নাই, খালি চাৰিওপিনে কৰোণাৰে নিউজ। মানে এইটো খবৰটো নিউজ চেনেলত বেছি দেখাই নাই। মই ফাৰ্ষ্ট ইউটিউবত এটা নিউজ পাইছিলোঁ, সেই নিউজৰ থ্ৰুতে গম পালোঁ। তাৰপিছত নিউজতো চালোঁ, নিউজতো ক'তো একো কোৱা নাই। মানে নিউজবিলাকে চব নিজৰ কামতে আৰু, মানে ইমান ডাঙৰ যে এটা ঘটনা হৈছে, এইবিলাক একো এটা নাই নিউজৰ। চবে অকল নিজৰ TRPৰ কথাই ভাবে, নিজৰ গোটেই কি ক'ম, মানে এতিয়া ঘৰৰ পৰা কোনো ছেফ ওলাব নোৱাৰা হৈ গৈছে আৰু। তো বেলেগ একো নকওঁ, যাতে ভণ্টিজনৰ আত্মাই চিৰশান্তি লাভ কৰে। তো এইটোৱে কামনা কৰিছোঁ ভগৱানৰ ওচৰত। তো দোষীয়ে যাতে উচিত শাস্তি পায় প্ৰশাসনৰ ওচৰত, সেইটোৱে আমি কামনা কৰোঁ, যাতে দোষীয়ে উচিত শাস্তি। এইবিলাক মানুহকতো জিন্দা ৰাখি একো লাভ নাই। ডাইৰেক্ট সিহঁতক ফাঁচি দি দিব লাগে, নহ'লে জনতাৰ হাতত দি দিয়ক, সিহঁতে উচিত শাস্তি দি দিব সিহঁতক। তো বেছি আৰু একো নকওঁ। তো ভিডিঅ'টো আপোনালোকে চাওক, গোটেই ভিডিঅ'টো। কৰোণা এতিয়াও বৰ্তমান মই পজিটিভেই হৈ আছোঁ, মানে টেষ্ট কৰা নাই, টেষ্ট কৰিম আৰু 2 দিন পিছত আৰু একবাৰ টেষ্ট কৰিব লাগিব। তাৰে পিছত এতিয়াতো বৰ্তমান হোম কোৱাৰেণ্টাইনত ঘৰৰ ভিতৰত সোমাই আছোঁ। তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লক। টেষ্ট কৰিলোঁ, টেষ্ট কৰি ওলাল কৰোণা পজিটিভ। এতিয়া এম্বুলেঞ্চৰ ভিতৰত উঠাই দিছে। এম্বুলেঞ্চত উঠা ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ। এতিয়া আমাক লৈ যাই আছে, গোটেইবিলাক 9জন আছোঁ টোটেল। তো লৈ যাই আছে আমাক শিঙিমাৰী মডেল হস্পিটেললৈকে, দদৰা। বহুত দূৰত হৈ গৈছে, তাকেলৈকে যাই আছোঁ। যাই কিনে চাওঁ কেনেকুৱা পৰিস্থিতি, বাকী আপোনালোকক তাতে দেখাওঁ যাই কিনে ভালদৰে। বাকী এম্বুলেঞ্চত উঠা এক্সপিৰিয়েঞ্চটো লৈ লৈছোঁ আৰু ফাৰ্ষ্ট টাইম। তো যাওঁ মেডিকেললৈকে, যাই কিনে চাওঁ কেনেকুৱা পৰিস্থিতি, কেনেকুৱা অৱস্থাত ৰাখে তাতে। তো এইখনে শিঙিমাৰী মডেল হস্পিটেল, নতুন কৰি কৰোণা স্পেচিয়েলি বনাইছে। তো ভিতৰত যাওঁ, বেডখন ঠিক কৰিছে সেইকাৰণে অলপ বাহিৰত ৰখিব দিছে। তো ভিতৰত গৈ দেখাই আছোঁ। তো দিনত আৰু বেছি ভিডিঅ' নকৰিলোঁ, শুই গ'লোঁ। তাৰপিছত এতিয়া ৰাতিৰ আহাৰ দিছে এইপিনে চিকেন। ভালেই পাইছোঁ, ফাৰ্ষ্ট ডে নাইট চিকেন। তো খাই লৈ। তো টাইম হৈ আছে বৰ্তমান 9:33। ORS খাব লগা হৈ গৈছে, অৱস্থা একদম বেয়া হয়। তো 9:33 হ'ল, এতিয়ালৈকে একো খাবৰে নাই, বহুত অৱস্থা বেয়া হৈছে। তো সেইকাৰণে ORSটো খাই লৈছোঁ, গাটো অলপ বেয়া হৈছিল। তো আৰু কিমান সময় ৰখিব লাগে, কিবা দিয়ে আজি আৰু।
তো দেখাম আপোনালোকক কি দিয়ে। বাকী আপোনালোকে ঘৰত ছেফ থাকক যাতে এনেকুৱা অৱস্থা নহয়, কাৰণ আৰু যদি বাই চান্স কাৰোবাৰ হৈছে তো যিমান পাৰে সিমান ঘৰতে থাকিব ট্ৰাই কৰক, কাৰণ আজিকালি ঘৰতো থাকি কোৱাৰেণ্টাইন হ'ব পাৰে এক্সট্ৰা কৰি থাকি। তো ঘৰতে থাকক, হস্পিটেলত আহিব দৰকাৰ নাই, কাৰণ হস্পিটেলত আহি কিনে একদম অৱস্থা বেয়া হৈ যাব আপোনালোকৰ। তো ঘৰতে থাকক, ভালদৰে মেডিচিন লওক, নিজে নিজে ঠিক হৈ যাব। তো আহি লওক খানা কি দিয়ে ব্ৰেকফাষ্টত, তাৰপিছত আপোনালোকক দেখাই আছোঁ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট। जनता को आप मूर्ख समझना बंद कर दीजिए। इस प्रकार की बचकाना बातें किसी के गले नहीं उतरती, लोग मजाक उड़ा। ঘুগনি কণী দোকান পুৰি যি নহওক পাইছোঁ যিখিনি খাই লওঁ। ব্ৰেকফাষ্ট হৈ গ'ল, এতিয়া বিচনাত বাগৰি আছোঁ। কি কৰিম, দিনটো বিচনাত বাগৰি থকা, বিচনাত দিনটো পৰিব। ইউটিউব ইয়াৰ গেম, বেলেগটো কাম নাই। এই জীৱন হৈ গৈছে, 7 দিন আৰু এনেকৈ থাকিব লাগিব, আৰু 3 দিনমান থাকিব লাগিব চাগে। জল্দি কোনলি হ'ল, ঘৰত যাব লাগে জল্দি। ইয়াতে থাকি থাকি অৱস্থা নোহোৱা হৈছে। তো এনেই শ্বৰ্ট কৰি দিনটোত অলপ চলপ ভিডিঅ' কৰি এটা ভিডিঅ' বনাই কিনে দি দিম। সেয়ে আৰু বেছি লম্বা ভিডিঅ' মানে বেছি মানে ক'তোতো একো নহয়েই, তো এনেই এটা শ্বৰ্ট চাই ভিডিঅ' বনাই দি দিছোঁ আৰু কৰোণাৰ ভিডিঅ'। আপোনালোকেও গম পায় যাতে কৰোণা পেচেণ্টবিলাক কেনেকৈ থাকে দিনটো এটা ৰুমৰ ভিতৰত সোমাই। তো সেইটোৱে দেখাব ট্ৰাই কৰিছোঁ। গোটেইটো ভিডিঅ' শেষলৈকে চাই থাকিব। তো গুড ইভিনিং, টাইম হৈ আছে 4:37 আৰু আহি গৈছে চাহ। ক'ব গ'লে গাখীৰ চাহ, কিন্তু গাখীৰ চাহ আপোনাক দেখাই আছোঁ কেনেকুৱা। গাখীৰ চাহ কালাৰ খট কৰি নাখাওঁ ভাল। क्या है, चाय है ना? डायरेक्ट इधर पर रहो, इधर फेंक दो, बाकी कचरा उधर फेंक दो। এই চাহ অৱস্থা। কালি যাম, কালি ঘৰত গুচি যাম, মানে এতিয়া আৰু নোৱাৰি এনেকৈ থাকিব। খোৱাটো ঠিকে আছে, মানে মাজে মাজে খোৱাটো এনেকুৱা বেয়া অৱস্থা না। হা, লাল চাহ আচ্ছা এসছে আচ্ছা। তো কালি ঘৰত গুচি যাম, ঘৰত এক্সট্ৰা কৰি থকাৰ ব্যৱস্থা কৰি দিছে घरों पर। हाँ, कल अगर टेस्ट कर देते तो कल ही चला जाता। তো ঘৰত যাম কালি, ঘৰত যাই ঘৰতে এক্সট্ৰা চিম্পুল কৰি থাকিম। এতিয়া নোৱাৰি থাকিব, গা চা বিষ উঠি গৈছে গোটেই। তো বাকী আৰু দেখাই থাকিম। 8-9 মিনিটমানৰ ভিডিঅ' হ'ব, কমো হ'ব পাৰে। তো চাব ভিডিঅ'টো শেষলৈকে। তো টাইম হৈ আছে বৰ্তমান 9:45। আজি অলপ ৰাতিৰ আহাৰটো যিহেতু অলপ বেছি দেৰি কৰিছে, 9:45 আৰু দিছি কোনদিনা ডিছপ'জেবল প্লেটত দিয়ে, আজি কণ্টেইনাৰ দিছে। ভাবলোঁ কিবা ভাল বস্তু হ'ব, দুটা ডাঙৰ কণ্টেইনাৰ উঠাই দিছোঁ। উঠি কিনে চাংছি 2টা কণ্টেইনাৰত ভাত আৰু এটা কণ্টেইনাৰ ফুল লৈছোঁ, সেইটো কণ্টেইনাৰত দালি স্কেম কৰি দিছি। रुको जरा, सबर करो, बोला धक्का बुक्की नहीं करने का, आराम से लेने का। हाँ, ভাবছোঁ ডাঙৰ কণ্টেইনাৰ কিবা ভাল বস্তু দিব, দুটা উঠাইছোঁ। লাষ্টত যায় ভাতে ওলাল, ভাতকে খাব লাগিব এতিয়া। তো খাই লওঁ, তো ৰাতি খাই লওঁ শান্তিমতে অলপ। ইয়াতে ঢালি লওঁ আৰু কি আছে চাকনা। খাই লওঁ, খাই লৈ লগ কৰিছোঁ। গুড মৰ্ণিং, টাইম হৈছে 9:27। উঠিছোঁ 8:30 মানত উঠিছোঁ। তাৰপিছত যোৱাকালি ৰাতি আৰু ভিডিঅ' চিডিঅ' নকৰিলোঁ, গাটো বহুত বেয়া লাগি গৈছিল, লাগাতকৈ অলপ বেছি বেয়া হৈ গৈছিল গাটো। তো সেইকাৰণে ভিডিঅ' নকৰিলোঁ, ডাইৰেক্ট শুই গ'লোঁ সোনকালে। 11-12 মানত লাইনটো গৈছে, 1 ঘণ্টামান লাইন নাই। এনেকুৱা অৱস্থা বেয়া হৈছে না, লাইন জেনেৰেটাৰ আছে, জেনেৰেটাৰটো চলোৱা নাই। তাৰপিছত আৰু ৰাতি 2টামান বজাত টোপনি আহিছে। এবাৰ টোপনি আহি সাৰ পালোঁ লাইন যোৱাৰ দৰে। তাৰপিছত ৰাতি 2টামান বজাত টোপনি আহিছে।
এতিয়া উঠিলোঁ, উঠি কিনে 9:30 বজাত ব্ৰেকফাষ্ট দিছে। চাওঁ ব্ৰেকফাষ্টত কি দিছে। কিবা দিছে চব্জি এখনি, তাৰপিছত এখন পুৰি নহয় পৰঠা টাইপ বনাই দিছে আৰু কণী এটা। যি দিছে খাব লাগিব আৰু কি আছে, তো যি দিছে খাব লাগিব, কি হ'ব আৰু। এনেও আজি ঘৰত গুচি যাম, কাৰণ ইয়াতে থাকিব নোৱাৰে। গাৰ বিষ উঠি গৈছে এইখন বিচনাত থাকি থাকি, মানে এনেকুৱা হেৰিত থাকি থাকি গাৰ বিষত থাকিব পৰা নাই। আজি ঘৰত গুচি যাম, গাৰ্জেন আহিলে যাব দিয়ে, মানে ঘৰতে কোৱাৰেণ্টাইনত ৰাখি কিনে সেনেকৈ। তো সেইকাৰণে ঘৰত গুচি যাম। 1:12টামানত ঘৰত গুচি যাম। ঘৰতে থাকি ভালদৰে ঠিক হ'ম, এতে নোৰো আৰু থাকবা। খাই লৈ লগ কৰি আছোঁ। সদায় আনিছে। তো আহি পালোঁ জাষ্ট ঘৰ। গৰম এনেকুৱা দিছে ন, ৰুমটোৰ ভিতৰত সোমাই বাপৰে পূৰা সিজি গৈছোঁ। তো ফ্ৰেছ হৈ গৈছোঁ, ফ্ৰেছ হৈ কিনে কাপোৰ চাপোৰ চেঞ্জ কৰি কাপোৰ চাপোৰ চব ধুই কিনে এতিয়া বিচনাতে ঘুমাই আছোঁ। তো ভিডিঅ'টো বেছি লাম্বা নকৰোঁ আৰু ইয়াতে ভিডিঅ'টো শেষ কৰিম। বেছি লাম্বা ভিডিঅ' বনোৱা একো এটা হেৰি নাই, মানে ক'তো যোৱাটো নহয়, তো ৰুমৰ ভিতৰতে। তো জাষ্ট ভিডিঅ' এটা বনাইছিলোঁ কৰোণাৰ কাৰণে, মানে কৰোণা পেচেণ্ট এটাৰ অৱস্থা কেনেকুৱা হৈ থাকে মেডিকেলত থাকিব নোৱাৰোঁ আৰু, মানে সেইকাৰণে ঘৰত গুচি আহিছোঁ কৈ কিনে, হোম কোৱাৰেণ্টাইনৰ মানে। তো এতিয়া এক্সট্ৰা কৰি গোটেই ছিংগল কৰি এটা ৰুম আছে, এইটো ৰুমতে আছোঁ। বনোৱা মিলোৱা খোৱা চব। তো ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট বক্সত নিশ্চয় জনাব, আৰু যাতে সকলোৱে ছেফ হৈ ঘৰত থাকে। দৰকাৰী কাম থাকিলে বাহিৰত ওলাই যাব, আৰু বাহিৰত ওলাই গ'লে মাস্ক চেনিটাইজাৰ লগত ৰাখিব। মাস্কখনতো মাস্কখন নামাৰিলে কৰোণা হোৱাৰ চান্স থাকে, আৰু আপোনাৰ পুলিচৰো ফাইন 1000 টকা। সেইকাৰণে মাস্কখন বহুত দৰকাৰী হৈ গৈছে। মাস্কখন লৈ যাব লগত, আৰু চেনিটাইজাৰ এটা লগত ৰাখিবই, কাৰণ ক'ত কেনেকুৱা মানুহ লগ পোৱা যায় সেইটো গম নাপাওঁ ন। তো যাতে চেনিটাইজ কৰি টাইমে চেনিটাইজ কৰি দিম। তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ, নেক্সট ভিডিঅ'ত লগ পাম। তো ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব, আৰু সকলোৱে ঘৰতে ভালদৰে ছেফ থাকিব। তো ভিডিঅ'টো ইমানতে শেষ কৰোঁ, নেক্সট ভিডিঅ'ত লগ পাম। টিল দেন বাই বাই।